ৰাম ৰাম বন্ধু বান্ধৱীসকল, আপোনালোকে শুই থাকিলে ৰাতিৰ সময়ত আপোনালোকৰ নাকৰ ফুটা বন্ধ হয় নেকি? আৰু এই নাকৰ ফুটা বন্ধ হয় কাহ চৰ্দি হ'লে। আৰু এই কাহ চৰ্দিৰ পৰা আপোনালোকে বহুদিন ধৰি যদি ভুগি আছে, মাথো মই কোৱা ঘৰুৱা উপায়েৰে আপোনালোকে মাত্ৰ এদিনতে আপোনালোকৰ বেমাৰ কাহ আৰু চৰ্দি এই দুয়োটা বেমাৰে আপোনালোকে আৰোগ্য কৰিব পাৰিব। কাৰণ মানুহক ভালকৈ থাকিব নিদিয়ে এই দুটা বেমাৰে। যদি নেকি চৰ্দি হয়, বাৰে বাৰে শিঙৰ ওলায়, বাৰে বাৰে আমি নাক বা মুখ মুচিব লাগে, আৰু কাহ হ'লে বাৰে বাৰে কাহিব লাগে, লগতে আমাৰ বুকুখনো বিষাই যায়। আৰু এই দুটা বেমাৰৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কিয়নো এই বেমাৰটো সচৰাসচৰ আমাৰ গা পা ধুই থাকিলে সঘনাই, বা আমি ৰ'দত থিয় দি থাকিলে ৰ'দৰ পৰা আহি সঘনাই ঠাণ্ডা পানীৰে গা ধুই দিলে আমাৰ এই বেছিভাগ কাহ আৰু চৰ্দি বেমাৰটো আমাৰ সঘনাই হয় প্ৰত্যেকৰে। আৰু আপোনালোকে এই বেমাৰটোৰ পৰা অতি সহকাৰে ঘৰুৱা উপায়েৰে আৰোগ্য লাভ কৰিব পাৰিব। আৰু এই বেমাৰটো সকলোৰে হয়, আৰু আপোনালোকে মাত্ৰ এদিনতে এই বেমাৰ দুটা আপোনালোকে আঁতৰাব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে যে আদা নহৰু লগতে মিঠাতেল আমাৰ তালুত বা আমাৰ মাথাত আমি গৰম কৰি ঘঁহিব লাগে। একচুৱেলি এইটো মিছা কথা, আৰু ইয়াৰ পৰা আজিলৈকে কোনো মানুহৰে কাহ আৰু চৰ্দি ভাল হোৱা নাই। অত্যন্ত ডাক্তৰৰ নিশ্চয় পৰামৰ্শ ল'ব লগা হৈছে। মই মিছা কথা নকওঁ। পোনপ্ৰথমতে আৰম্ভ কৰো যে আপোনালোকে অকমান মিঠাতেল গৰম কৰিব। অকমান মিঠাতেল যেতিয়া আপোনালোকে গৰম কৰি বাতি বা কাপত ল'ব, লোৱাৰ পিছত আপোনালোকে বিচাৰিব যে ক'লা কচুৰ সৰু ঠাৰি হ'ব লাগিব। সেই ঠাৰিটো যাতে আপোনালোকৰ নাকৰ ফুটাৰে সোমোৱাই, আৰু সেনেকুৱা ঠিক ধৰি লওক এটা আঙুলিৰ সমান, ধৰি লওক 3 চেণ্টিমিটাৰ মান হ'ব লাগিব, যাতে আপোনালোকৰ ভিতৰলৈকে যাতে সোমাই যায়। আৰু এনেকৈ লৈ আপোনালোকে সেই কচুডাল, ক'লা কচু হ'ব লাগিব, ক'লা কচু আপোনালোকে গৰম কৰিব। গৰম কৰি অকমান লেহেকা কৰিব, আৰু লেহেকা কৰি সেই গৰম মিঠাতেলত অলপ অলপ লগাই লগাই যিখিনি পৰিমাণে আপোনালোকে নাকৰ ভিতৰত সোমাব পাৰে, গৰম সহ্য কৰিব পাৰে, সেই হিচাপেহে ল'ব আপোনালোকে। আৰু লৈ আপোনালোকে নাকৰ ফুটাত, যিটো নাকৰ ফুটা আপোনালোকৰ বন্ধ হৈ আছে বৰ্তমান বা শিঙৰ ওলাই আছে, দুটাত হ'লে দুটাতো সোমাব, কিন্তু আপোনালোকে ধ্যান ৰাখিব আপোনালোকৰ মাথাও ঘূৰাব পাৰে, লগতে অকমান আপোনাৰ ধৰিব, কিন্তু এই ধৰণিয়ে আপোনাৰ 6-7 মাহলৈকে আপোনালোকৰ কোনো কাহ আৰু চৰ্দি, যদিও মাত ভাঙি গৈছে, সেই মাতো আপোনালোকৰ ঘূৰি আহিব। লগতে এই ভিডিঅ'টো আপোনালোকে নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকেও ঘৰুৱা উপায়েৰে এই বেমাৰৰ পৰা হাত সাৰিব পাৰে। ধন্যবাদ।